এভৰিৱান, কেনেকুৱা আছে সকলোৱে? আশা কৰিছোঁ সকলোৱে ভালে আছে। তো আজি বনাইছোঁ মাছ আৰু মাছ বনাবলৈ মই 4টা পিঁয়াজ লৈছোঁ আৰু মই নহৰু লৈছোঁ আৰু একো বেলেগ লোৱা নাই, যেনেকৈ আলু ধৰক বা বিলাহী এনেকুৱা একো লোৱা নাই। তো এনেকৈ মই পিঁয়াজখিনি কাটি লৈছোঁ অলপমান ডাঙৰ ডাঙৰ পিচ কৰি, যিহেতু মই মিক্সিত দিম। এতিয়া গোটেইখিনি মিক্সিত দিম মই আৰু হৈ গ'ল পেষ্টটো বনালোঁ। আৰু পেষ্টটো যিমান পাৰি সিমান মিহি কৰিব, যাতে মানে ডোখৰ মানে ৰৈ নাযায়, মানে কেতিয়াবা ৰৈ যায় ন নহৰুবিলাক। তো এনেকৈ মই হাতেৰে গোটেইখিনি লৈছোঁ। তাৰপিছত মই কেৰাহীত তেল দি পেলাই লং, ইলাচি, দালচেনি, তাৰপিছত জালুক দিছোঁ। আৰু এতিয়া মই ইয়াতে দিম পিঁয়াজৰ পেষ্টখিনি আৰু এইখিনি দি পেলাই এই যে তেল আছে ছাইডত আছে যে, মই সেই তাত দিম এতিয়া মই ৰঙা জলকীয়াৰ গুড়ি আৰু হালধি গুড়ি। আৰু তেলত ৰঙা জলকীয়া আৰু হালধিৰ গুড়িটো দিলে তেতিয়া মানে আঞ্জাখনৰ মানে ৰংটো বহুত ধুনীয়া হয়। তো দি দিলোঁ মই। এতিয়া মই দিম লাৰি আৰু ইয়াতে বেলেগ মছলা অকল জিৰা গুড়ি, ধনিয়া গুড়ি দিম। তাৰপিছত এনেকৈ শুকান হৈ গ'ল। তাৰপিছত দিম ইয়াতে জিৰা গুড়ি আৰু ধনিয়া গুড়ি। আৰু জিৰা গুড়ি আৰু ধনিয়া গুড়িখিনি দিয়াৰ লগে লগে মই অকণমান ইয়াতে দি দিম পানী, কাৰণ একদম শুকান হৈ গৈছে ন। যদি মই তেনেকৈ লাৰি থাকোঁ তো মছলাখিনি মানে জ্বলি যাব আৰু তেতিয়া একদম সোৱাদ নহ'ব। এনেকৈ দি দিছোঁ। এতিয়া হৈ গ'ল শুকান। এতিয়া ইয়াতে দিম মই 3 চামুচ টমেট' চচ, আৰু আজি মই টমেট' চচেৰে বনাম। আৰু যিটো মাছ আজি লৈ আহিছে হাজবেণ্ডে, সেইটো কিবা ভাপা মাছ নে কিবা মাছ বুলি কয়। তো সেইটো কাৰণে যিহেতু মাছটোও বেলেগ, তো আঞ্জাখনো আৰু অকণমান বেলেগকৈ ৰান্ধিবলৈ মানে ভাবিলোঁ মই। তেতিয়া মই দিলোঁ ইয়াতে নিমখ। এইখিনি অকণমান শুকান হৈ গ'লে ইয়াতে দিম মই আমাৰ 3জনৰ জোখৰ হোৱাকৈ পানী দিম। ইয়াতে দিছোঁ মই আমাৰ 3জনৰ জোখৰ হোৱাকৈ পানী। তো সেই হিচাপত নিমখটো দিব, যিহেতু আমাৰ মানুহ কম। আৰু এতিয়া মই মাছখিনি দি দিছোঁ। মই লগালগ মাছখিনি দি দিওঁ, তেতিয়া যিমানে মাছটো মানে পানীৰ লগত মানে হেৰি হ'ব, মানে উতলি আহিব, তেতিয়াহে মানে মাছৰ সোৱাদটো হ'ব। ইয়াতে মই অকণমান কচুৰি মেথি দি দিছোঁ। চাওক কি ধুনীয়া ৰং হৈছে চাওকচোন। আৰু খুব ভাল হৈছিলে খাই। এতিয়া হৈ গ'ল আমাৰ ৰেডি। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। বাই বাই, সকলোৱে ভালে থাকক।